নমস্কাৰ বন্ধুসকল, কাৰ ইনফো আসাম চেনেলটিলে আপোনাক জনাইছো স্বাগতম। বহুদিন বিৰতিৰ মূৰত আজি পুনৰ আহিছো আপোনালোকৰ কাষলৈ আৰু লৈ আহিছো এটি নতুন ভিডিঅ'। আজি আমি দেখুৱাম চেন্ট্ৰ এৰা এক্সিকিউটিভখনত কি নিগেটিভছ আছে। পজিটিভ খিনি সকলোৱে কয় কিন্তু নিগেটিভ খিনি কোনো নকয়, গতিকে মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো চেন্ট্ৰ এৰাত থকা নিগেটিভছ খিনি। গতিকে চাই থাকক আমাৰ সৈতে কাৰ ইনফো আসাম আৰু চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব, যিহেতু নতুন নতুন ভিডিঅ'সমূহ আহি থাকিব আৰু প্ৰত্যেকটো ভিডিঅ'ৰ আপডেট আপুনি সকলোতকৈ আগতে পাব। গতিকে চাই থাকক কাৰ ইনফো আসাম। কাৰ ইনফো আসাম চেনেলটি সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো দবাই দিয়ক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে চাবলৈ পায়। ধন্যবাদ। বন্ধুসকল, আৰম্ভ কৰোঁ প্ৰথমে ইণ্টেৰিয়ৰৰ পৰা। ইণ্টেৰিয়ৰত কি নিগেটিভছ পাইছোঁ সেইখিনি মই আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ। পোনপ্ৰথমে আহোঁ আমাৰ 12 ভোল্ট পাৱাৰ সকেট, যোনটো এজ এ মোবাইল চাৰ্জিং পৰ্ট হিচাপেও ইউজ কৰিব পাৰি, কিন্তু চেন্ট্ৰ এৰাখনত কোনো ধৰণৰ মোবাইল চাৰ্জিং পৰ্ট নাই, যিটোৱে লং ড্ৰাইভত বহুত অসুবিধাত পেলায়। আৰু পিছফালেও কোনো ধৰণৰ পাৱাৰ সকেট নাই আৰু ফ্ৰণ্টতো নাই। দ্বিতীয়তে বন্ধুসকল, আমি যদি মিটাৰ কেইটালৈ চাওঁ, ইয়াতে কোনো ধৰণৰ হিট মিটাৰ নাই। গতিকে আপোনাৰ গাড়ীখন কিমান গৰম হৈ আছে, ইঞ্জিন কিমান গৰম হৈছে, তাৰ কোনো ইনফৰমেশ্যন ইয়াতে পোৱা নাযায় বা পাবলৈ অসুবিধা হয়, কিয়নো ইয়াতে হিট মিটাৰ দিয়া নাই। ইয়াৰ পিছত বন্ধুসকল, আমি যদি ফ্ৰণ্ট ছাইডলৈ চাওঁ, তেতিয়াহ'লে আমি যদি ৱাইপাৰ আৰু ৱাছাৰখিনি চাবলৈ বিচাৰোঁ, এইডাল হৈছে ইয়াৰ ছুইচ, ফ্ৰণ্টৰ ৱাছাৰ প্লাছ ৱাইপাৰ। চ' চিম্পলি যদি আমি এই ছুইচটো পুল কৰোঁ, আগফালে দেখিব ছুইচটো যদি পুল কৰোঁ, অকল ৱাছাৰ অপেন হয়, ইয়াত কোনো ধৰণৰ ৱাইপাৰ নচলে। গতিকে ৱাছাৰৰ লগত ৱাইপাৰটো অট'মেটেড কানেকশ্যন নাই। ইয়াৰ বাবে আপুনি মেনুৱেলি ৱাইপাৰ চলাব লাগিব। পুনৰবাৰ দেখাই দিছোঁ। বন্ধুসকল, চিধা আহিছোঁ গাড়ীখনৰ পিছফাললৈ, আৰু পিছফালে যদি গাড়ীখনৰ চোৱা যায়, মই ভালকৈ দেখুৱাই দিছোঁ। পিছফালে বুট অপেন কৰিবলৈ ইয়াতে কোনো ধৰণৰ চাবি ভৰোৱা ঠাই নাই, আৰু আপোনাৰ ইয়াতে কোনো ধৰণৰ ইলেক্ট্ৰিকেল ছুইচো নাই। গতিকে বুট অপেন কৰিবলৈ এটাই অপশ্যন, আপুনি ভিতৰৰ পৰা লিভাৰ টানিব লাগিব, আদাৰৱাইজ খুলিব নোৱাৰে। বন্ধুসকল, দেখুৱাইছোঁ পিছফালৰ আৰু এটা নিগেটিভছ। কি হ'ব পাৰে এই নিগেটিভছটো? চাই থাকক। এই বুটটো দেখুৱাইছোঁ, চিদ্ধি খুল্লি বুট, আৰু ইয়াতে কোনো ধৰণৰ পাৰ্চেল ট্ৰে নাই। ঠিক আছে, পাৰ্চেল ট্ৰেখন নাই, লগাই ল'ম বুলি ভাবিছে নেকি? নাভাবিব, কিয়নো ইয়াতে পাৰ্চেল ট্ৰে লগোৱাৰ কোনো অপশ্যনেই দিয়া নাই। এইখন ইয়াতে কোনো ধৰণৰ পাৰ্চেল ট্ৰে দিয়াৰ অপশ্যন ৰখা নাই। অকল আগফালেও নিগেটিভ, পিছফালেও নিগেটিভ। জপাই থৈ দিওঁ আৰু দিয়ক, এইখন আৰু দেখুৱাইতো লাভ নাই। তো যাওঁ, আগফাললৈ যাম এতিয়া দেই, আৰু আগফালে কি আছে হয়তো চাম, আহক। চ' গাড়ীখন আগফালৰ পৰা দেখাত একো বিশেষ নিগেটিভ নাই যেন লাগে, তথাপিও বলকচোন ভিতৰৰ ফালে সোমাই যাওঁ।
সানভাইজাৰ কেইখন চাওঁ তেতিয়াহ'লে খুলি দেখাই দিছোঁ কোনো ধৰণৰ ভেনিটি মিৰৰ নাই আৰু কোনো ধৰণৰ টিকেট হোল্ডাৰ ইয়াতে দেখিবলৈ নাপায় ঠিক আছে এইখনত দিয়া নাই বাৰু বেলেগখনতে চাওঁ আহকচোন ড্ৰাইভাৰনো আৰু ক'ত মুখ চাই চাই গাড়ী চলাব এইখনত চাগে নিশ্চয়কৈ আছে চাওঁ আহক এয়া 1 2 3 আৰে চাওক বন্ধুসকল কোনো ধৰণৰ ভেনিটি মিৰৰ কো পেছেঞ্জাৰ সানভাইজাৰখনতো নাই যিটো আচলতে থাকিব লাগিছিল কেতিয়াবা লিপষ্টিক লগাবলৈ সহজ হয় আৰু লেডিজ বিলাকৰ মুখ চুখ চাবলৈও দিয়কচোন আজিকালি সকলোৱে মুখ চাই থাকে লাগিছিল সঁচাকৈ লাগিছিল বাৰু সকল এইখিনি আছিল আজি আৰু দেখুৱালো চেন্ট্ৰ এৰা এক্সিকিউটিভ মডেলটোত কি কি নিগেটিভছ আছিলে ইয়াৰ পিছতো যদি আপুনি চেন্ট্ৰ এৰা এক্সিকিউটিভ মডেলটো ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ ল'ব পাৰে যদি এই যিখিনি নিগেটিভছ আছে এই নিগেটিভখিনি যদি আপুনি কম্প্ৰমাইজ কৰিব পাৰে তেতিয়াহ'লে নিশ্চয়কৈ চেন্ট্ৰ এৰা এক্সিকিউটিভখন ল'ব পাৰে বন্ধুসকল বিদায় মাগিছোঁ মই আজি এই ভিডিঅ'টোৰ পৰা যদি ভিডিঅ'টোলৈ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো নতুন নতুন ভিডিঅ'সমূহ মই পুনৰাই আপোনালোকৰ কাৰণে লৈ আহিম আৰু সেই ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতে চাবলৈ পাব অসমীয়াতে কাৰো ৰিভিউ হ'ব অসমীয়াতে কাৰো বিষয়ে ডিটেইলছ আহিব গতিকে আপোনালোকৰ বুজি পোৱাটো কোনো অসুবিধা নহ'ব হয়তো বহুজন আছে হিন্দী ইংলিছ চবেই জানে আজিকালি 90% মানুহে জানে তাৰ মাজতো কিছুমান আছে যিয়ে হিন্দী ইংলিছত কিছু অসুবিধা পায় গতিকে মই ধুনীয়াকৈ অসমীয়াতে বুজাই দিম আপোনালোকৰ বাবে